হেল্ল' গাইজ, চাব দেই। আমাৰ আজি কেইদিন হ'ল, আমাৰ মানে ছাগলী পোৱালি দুটা আছিলে। আমাৰ ছাগলী থাকোঁতে 5টামান আছিলে, কিন্তু মানে হেৰি হ'ল, ছাগলীকেইজনী মানে এজনী এজনীকৈ হেৰাই হেৰাই গৈ থাকিলে। এজনী একদম পোৱালি দুদিনমান থকা হ'লে পোৱালি দিলেহেঁতেন। সেইজনীক বাঘে খাই দিলে। আমাৰ পদূলি বা অকণমান দূৰ কৰি আপোনালোকক দেখাইছিলে জেগাটো, তাত বাঘে খাই দিলে। তাৰপিছতে পোৱালিটো মানে ঘাট মাৰোৱা হ'ল, একদম জগা। তাৰপৰা সেইজনীটো মানে গাভিনী আছিলে, পূৰা ভৰ গাভিনী আছিলে। সেইজনীটো গ'লেই মানে বাঘে খাই দিলে। তাৰপিছতে পোৱালিটো মানে জগি গ'ল আৰু মৰা পোৱালি এটা তেনেকুৱা হ'ল। তাৰপিছত তাৰপিছত আকৌ এজনী মানে পোৱালি দিলে। পোৱালি দিয়াৰ পিছত পোৱালিটো 3 মাহ হোৱাই নাই, 1.5 মাহমান হৈছিলে নেকি পোৱালিটো। 1.5 মাহ হওঁতে মানে আকৌ সেই ছাগলীজনী তাইকো মানে হঠাতে মানে তাই একদম মানুহৰ লগত পিছে পিছে ঘূৰি ফুৰে। তেওঁৰ লগত মানে ঘূৰি ফুৰিছিলে। তেওঁ তিনিআলি মানে অকণমান ওলাই গৈছিলে বাহিৰলৈ, বজাৰ কৰিবৰ কাৰণে ওলাই গৈছিলে। তেওঁ পিছে পিছে গৈছিলে, পিছে পিছে থাকে তাৰমানে। তাই একদম মানে মানুহৰ পিছে পিছে ঘূৰি ফুৰে। পিছে পিছে যাওঁতে মানে তাই বাপেকে ভাবিলে ঘৰলৈ আহিব আৰু তেওঁ তেনেকৈ বুলি ভাবি গুচি আহিলে। কিন্তু তাই মানে ঘূৰি আহি দেখিছোঁ তাই যে ঘৰত নাই। তাৰপিছত কেইদিনমানৰ পিছত গম পাইছোঁ যে তাইক মানে বাঘে খালে। মানে আমাৰ পিছফালে বাৰীৰ কাষতে তাইৰ ভাগৰ মূৰটো আৰু শিংকেইটা পৰি আছিলে। কিহে খালে নাজানো, মানুহে খালে নে বাঘে খালে নাজানো বাৰু। তাৰপিছতে পোৱালিটো থাকি গ'ল। পোৱালিটোক মানে মই বহুত কষ্ট কৰি ডাঙৰ কৰিছিলোঁ। তাৰপিছত ডাঙৰ কৰোঁতে তাইক মানে মই দুধদানি খুৱাই ORS খুৱাই তেনেকৈ মানে ডাঙৰ কৰিছিলোঁ আৰু কিনা গাখীৰ খুৱাই। তাৰপিছতে কৰোঁতে পোৱালিটো অলপ ডাঙৰ হৈছিলে। এতিয়া আজি সেইদিনাখন 5 তাৰিখ আছিলে, 5 তাৰিখে মানে আৰু পোৱালি দুটা আছিলে, সৰু সৰু চেউৰী পোৱালি আৰু। তাৰপিছতে সিহঁতি দুইটাই মানে 5 তাৰিখে নাইকিয়া হৈ গ'ল আৰু 6 তাৰিখে যিহেতু বেটা বাদ দেই। তাৰপিছত সেইটো কাৰণে মানে আমি বিচাৰিব নোৱাৰিলোঁ। তথাপিও সেই তাৰ পিছদিনাখনৰ পৰা আমি 7 তাৰিখৰ পৰা বিচাৰি আছোঁ, আজিলৈকে পোৱা নাই। কিন্তু মই আশা এৰি দিলোঁ, ছাগলী পোৱালিকেইটা পাম বুলি ভবা নাই। আগতো তেনেকৈ আমাৰ বস্তু হেৰালে নাপাওঁ। কিন্তু এতিয়া কি হ'ল, সিহঁতি দুটাক মানে বাপেকে পালে। আমি ক'ত আছে কি কথা মই আপোনালোক দেখাই আছোঁ, ৰ'ব গৈ আছোঁ দেই। চাব কেনেকৈ আছে, ক'ত আছে। মোৰ একদম মনটো বহুত বেছি ভাল লাগিছে। মানে মই সিহঁতক পাম বুলি একেবাৰে ভবা নাছিলোঁ, ভাবিছোঁ গ'ল আৰু এনেকৈ ভাবিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ যে সিহঁতি মানে আছে বুলি কৈছে। বাপেকে কৈছে মানে একদম পালোঁ বুলি কৈছে। মই বিশ্বাসেই কৰা নাই মানে। মই গৈ আছোঁ মানে এই ৰাস্তাটোদি গৈ আছোঁ। ছাগলী পোৱালিটা ক'তনো আছে চাওঁগৈ। বহুত বেছি ভাল লাগিছে মই ভাবিছোঁ সিহঁতি দুটা হেৰালে আৰু আমি বস্তু মানে হেৰালে আমি এনেও নাপাওঁৱেই, এদিনো নাপাওঁ। আগতে বহুত ধুনীয়া ধুনীয়া আমাৰ গৰু ছাগলী চব হেৰাই আমি নাপাওঁ এদিনো বিচাৰি। কিন্তু এই ছাগলী পোৱালি দুটা আমাৰ মাজলৈ আকৌ ঘূৰি আহিছে। চাওঁগৈচোন ক'তনো আছে। ৰ'ব গৈ আছোঁ। আমাৰ এইখিনি এইখন চাচি বাৰী হয়। মই এই বাঁহনিৰ মাজেদি যাম এতিয়া। মোৰ অকলে আহিবলৈ ভয় লাগে। আমাৰ এই টিকলুটো আহিছে মোৰ লগত, গতিকে দেখাই থাকিম আপোনালোকক ক'ত আছে। টিকলু গৈ আছোঁ। মই ভবাই নাই, তেওঁ মোক কৈ দিয়া নাই ছাগলীকেইটা পালোঁ বুলি। মোক কৈছে কি মোৰ ছাগলীকেইটা পাম নে নাপাম কওক। মানে মুনুক আনিব গৈছিলে কলেজৰ পৰা। তাৰপিছতে আহিলৈ বাহিৰে তেওঁ মানে আশাই দিয়া নাই, ছাগলীকেইটা পাম বুলি ভাবি আছে। তাৰপিছত মই ভাবিছোঁ কেতিয়াও নাপাওঁ। মই কৈছোঁ বিচাৰিম নে নিবিচাৰিম। মই কৈছোঁ নালাগে বিচাৰিব, আৰু বিচাৰিলে এনেও নাপায়েই তেনেকৈ ক'লোঁ। কিন্তু এতিয়া কৈছে যে পাম নে নাপাম কোৱা। তেওঁ মানে পালেই পাত খুৱাই আছে। তাৰপিছত মই ক'লোঁ যে নাপায় তেনেকৈ বুলি কোৱাৰ পিছত এতিয়া তেওঁ কৈছে যে পালোৱেই, তুমি এনেই কথা বোলে নাপাওঁ বুলি। পালোৱেই বোলে। এতিয়া ক'ত আছে কি কথা দেখাম বোলক। আহি পাইছোঁ কিন্তু আছোঁ বুলি কৈছে। সেইকেইটা পাত খুৱাই আছে। এই চৰাইখিনি ইমান ধুনীয়াকৈ গৈ আছে। ছাগলীকেইটা ইমান শকত নহয়, সৰু সিহঁতৰ মানে মাক নাইকিয়া ছাগলী যে। মই নিজে খুৱাই ডাঙৰ কৰিছোঁ মানে। ক্ষীণাই মিনাই অৱস্থা নাই, আৰু বেছি ক্ষীণাই গ'ল কেইদিন। 5, 6 আজি কেই তাৰিখ জানো। এইকেইটা
আপুনি কেলৈ মিছা কথা কৈছে? পালোঁ বুলি নাই কোৱা কেলৈ? সিমান খিনাই আৰু বেছিহে কিনালে আগতকৈ। এই টিকলাকেইটা ক'ত আছিলি? লেতেৰা পেটেই হৈ গ'ল। টিকলি ক'ত গৈছিলি তহঁতি? হা ক'ত গৈছিলি? মই ভবাই নাই ইহঁতক যে পাম বুলি। বগী ক'ত আছিলি? ক'ত আছিলি ইমান দিন? ক'ত আছিলি? ক'ত আছিলি? অ' চুনু মুনু। সেইদিনাখন কৈছিলে ৰিয়াজ বোলে ইয়াত দুইজনীকে দেখিছোঁ বুলি। সিহঁতি আমাৰ ভাগ্যত আছিলে যে সেইকাৰণে ঘূৰি আহিলে দুইজনী। হয় ন চুনু মুনুকেইটা? বগী ভাবিছিলোঁ আমাৰ ছাগলী সঁচ মৰি গ'ল, কিন্তু মানে আমাক ওপৰলৈ ঘূৰাই দিলে ছাগলীকেইটা। এতিয়া পাই মনটো বহুত বেছি ভাল লাগিছে। আৰু ইহঁতি এনেকুৱা নহয়, একদম পিছে পিছে আহে। এনেকৈ চব কেনেকৈ আহি আছে আমাৰ পিছে পিছে। মাতিলে আহা ক'লে মানে পিছে পিছে ঘূৰি ফুৰে, যেনেকৈ কুকুৰ পোৱালিবিলাক লাগি ফুৰে তেনেকৈ ঘূৰি ফুৰে। এতিয়া আহি আছে মানে একেবাৰে ভবা নাছিলোঁ যে সিহঁতক পাম। মানে ভাবিছিলোঁ কোনোবাই লৈ গুচি গ'ল চাগে, নহ'লে বা কিহবাই খাই পেলাল এনেকৈ ভাবিছিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। সকলোলৈকে ধন্যবাদ থাকিল।